Hello everyone, মোৰ চেনেল ট্ৰিপটিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই ইভিনিং স্নেক্সৰ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো খাবলৈও বহুত টেষ্টি হয় আৰু বনাবলৈও বহুত সহজ। বলকচোন আজি একেলগে বনাওঁ ৰেচিপিটো। এই ৰেচিপিটোৰ বাবে মই এটা ডিমৰ 4 ফাল কৰি 4টা ডিম লৈছোঁ, 1 কাপ বেচন লৈছোঁ, এগিলাচ পানী লৈছোঁ, পানীটো পৰিমাণ অনুসৰি লাগিব। অলপ ধনিয়া সৰু কাটি লৈছোঁ, এচামুচ কৰ্ণফ্লোৰ লৈছোঁ, এটা মিডিয়াম সাইজৰ পিয়াজ এনেদৰে পেষ্ট কৰি লৈছোঁ, এটা পকা জলকীয়া পেষ্ট কৰি লৈছোঁ। আপোনালোকে জ্বলাটো নিজৰ সোৱাদ অনুসৰি বেছি কম কৰিব পাৰে। এচামুচ আদা নহৰু পেষ্ট লৈছোঁ, সৰু চামুচৰ আধা চামুচ জিৰা গুড়ি লৈছোঁ, সৰু চামুচৰ আধা চামুচ গৰম মছলা লৈছোঁ, সৰু চামুচৰ 1 চামুচ কাশ্মীৰ ৰেড চিলি পাউডাৰ লৈছোঁ, সৰু চামুচৰ আধা চামুচ হালধি গুড়ি লৈছোঁ। প্ৰথমতে আমি বেটাৰটো তৈয়াৰ কৰি ল'ব লাগিব। বেটাৰটোৰ বাবে বেচনখিনি লৈ ললোঁ। ইয়াত এতিয়া এচামুচ কৰ্ণফ্লোৰ লৈছিলোঁ, সেইখিনি দি দিম। পেষ্ট কৰি থোৱা পিঁয়াজখিনি লৈ ল'ম। আধা চামুচ হালধি গুড়ি, সৰু চামুচৰ 1 চামুচ কাশ্মীৰ ৰেড চিলি পাউডাৰ, গৰম মছলা, জিৰা গুড়ি, আদা নহৰুৰ পেষ্টখিনি আৰু জলকীয়া পেষ্টখিনি দি থোৱা ধনিয়াখিনি দি দিম। সোৱাদ অনুসৰি নিমখ দি দিম। এতিয়া এইখিনি পানী দি ধুনীয়াকৈ এটা পাতলা বেটাৰ তৈয়াৰ কৰি ল'ম। কমকৈ পানী দিব, এবাৰতে বেছিকৈ দি দিলে পনীয়া হৈ যাব পাৰে। বেটাৰখিনি মই ৰেডি কৰিলোঁ। বেটাৰখিনি বেছি পনীয়াও নহয়, এনেকুৱা ইমান পনীয়াত ৰাখিব লাগিব। এফালে মই পেনখন পাতি তেলো দি দিলোঁ। তেল গৰম হ'ল, এতিয়া গেছটো মিডিয়াম কৰি ল'লোঁ। এতিয়া ইয়াৰ পৰা ডিমৰ টুকুৰা লৈ ইয়াত দি দিম। দি পেলাই চামুচৰ সহায়েৰে এনেকৈ বেটাৰখিনি দি দিম ইয়াৰ পৰা। তাৰপিছত এইটো উঠাই চামুচৰ সহায়েৰে লাহেকৈ তেলত দি দিম। গোটেইখিনি মই এতিয়া এনেদৰে তেলত দি দিম। এয়া ফ্ৰাই হৈ গ'ল। ডিমৰ পকৰি এইটো ৰেডি হৈ গ'ল। মই বাকীখিনি এনেকৈ ভাজি ল'ম। এয়া মোৰ গোটেইখিনি এগ পকৰা ভাজি ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাব, খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈও সহজ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।